নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজিৰ সন্ধিয়াৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 24 অক্টোবৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে আৰু এই ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। এই মুহূৰ্তত দিবলৈ লৈছো আজিৰ সন্ধিয়াৰ প্ৰথমটো খবৰ। দৰ্শকসকল অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে আহিছে ডাঙৰ খবৰ। কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে বিশেষ জলপানীৰ ব্যৱস্থা। শিক্ষা মন্ত্ৰালয়ে অনুষ্ঠিত কৰিছে নেশ্যনেল মিন্স কাম্প মেট্ৰিক স্কলাৰশ্বিপ এক্সামিনেশ্যন 2022 বৰ্ষৰ বাবে এতিয়াই কৰক আবেদন। পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিব 12,000 টকাকৈ জলপানী। 4 বছৰলৈ 12,000 টকাকৈ লাভ কৰিব উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলে। এই মুহূৰ্তত জানাবলৈ লৈছো কোন কোন ছাত্ৰ ছাত্ৰীয়ে আবেদন কৰিব পাৰিব। দৰ্শকসকল চৰকাৰৰ অধীনস্থ প্ৰাদেশিকৃত বিদ্যালয়ৰ শিক্ষাৰ্থী আবেদন কৰিব পাৰিব। স্থানীয় সমিতিৰ দ্বাৰা পৰিচালিত বিদ্যালয়ত অধ্যয়নৰত শিক্ষাৰ্থীও আবেদন কৰিব পাৰিব। পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীয়ে এই 4 বছৰলৈ লাভ কৰিব জলপানী আৰু আবেদনৰ অন্তিম তাৰিখ হৈছে 27 নৱেম্বৰ। ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰ অধীনত লাভ কৰিব এই জলপানী। দৰ্শকসকল অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে আহি পৰিছে এটা ডাঙৰ খবৰ। যিসকলে আবেদন কৰিব পৰা নাই এতিয়াই সোনকালে আবেদন কৰক আৰু আবেদনৰ অন্তিম তাৰিখ হৈছে 27 নৱেম্বৰ। এই মুহূৰ্তত দিবলৈ লৈছো আজিৰ সন্ধিয়াৰ 2 নম্বৰ খবৰটো। এটা জানিবলগীয়া খবৰ। দৰ্শকসকল জম্মু কাশ্মীৰত ৰাতিপুৱাই দেশৰ প্ৰধানমন্ত্ৰী আৰু জোৱানসকলৰ সৈতে পালন কৰিব দীপাৱলী। দেশৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সোমবাৰে পুৱা জম্মু কাশ্মীৰৰ কাৰ্গিলত উপস্থিত হয়। তেওঁ তাত থকা সেনা জোৱানসকলৰ সৈতে দেৱালী উদযাপন কৰিব। দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে যোৱা 8 বছৰ ধৰি সেনা জোৱানসকলৰ সৈতে দীপাৱলী উৎসৱৰ উদযাপন কৰি আহিছে। 2014 চনত দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে দায়িত্ব গ্ৰহণ কৰাৰ পিছৰ পৰা তেওঁ সদায় জোৱানসকলৰ সৈতে দেৱালী উদযাপন কৰি আহিছে। এইবাৰো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেনা জোৱানসকলৰ সৈতে দেৱালী উদযাপনৰ পৰম্পৰা বজাই ৰাখি জম্মু কাশ্মীৰৰ কাৰ্গিল দ্ৰাছত উপস্থিত হৈছে। দেশৰ প্ৰধানমন্ত্ৰীয়ে এতিয়ালৈকে সীমান্তৰ বিভিন্ন অঞ্চলত ভ্ৰমণ কৰি সেনা জোৱানসকলৰ সৈতে দেৱালী উদযাপন কৰিছে আৰু দীপাৱলী উপলক্ষে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে যোৱা দেওবাৰে অযোধ্যাতো দীপাৱলী পালন কৰি গৈছে। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে চিপাদাৰৰ 8 নং ৱাৰ্ডত এটা মৃতদেহ উদ্ধাৰ কৰা হৈছে। দৰ্শকসকল সোমবাৰে উদ্ধাৰ কৰা হৈছে মৃতদেহটো। ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা 100 মিটাৰ নিলগত উদ্ধাৰ হৈছে মৃতদেহটো। পুখুৰীত পেলাই থোৱা অৱস্থাত ৰাইজে প্ৰত্যক্ষ কৰিছে মৃতদেহটো। অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ বৰ্তমানে অঞ্চলত চাঞ্চল্যৰ পৰিৱেশ সৃষ্টি কৰিছে। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে শোকৰ বাবে জানিবলগীয়া খবৰ। বৰপেটাত শোকৰ লহৰ উঠিছে কিয়নো বৰপেটা সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ বশিষ্ঠদেৱ শৰ্মাক আজি অন্তিম বিদায় দিবৰ বাবে ৰাইজ ওলাই আহিছে। লোকে লোকাৰণ্য হৈ পৰিছে বৰপেটা। বুঢ়া সত্ৰাধিকাৰগৰাকীক অশুশ্ৰূষিক্ত নয়নেৰে নাম প্ৰসংগ খোল বায়নেৰে বিদায় দিয়া হৈছে। শেষ দৰ্শনৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বৰপেটালৈ ঢাপলি মেলিছে অগণন লোক। শোকগ্ৰস্ত বৰপেটাৰ সূত্ৰত মানুহৰ ভিৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ৰাজ্যিক মৰ্যাদাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় বুঢ়া সত্ৰাধিকাৰগৰাকীক। লগতে শেষকৃত্য অনুষ্ঠানত উপস্থিত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। তেওঁৰ শেষকৃত্যৰ বাবে চন্দন কাঠ দান কৰিছে ফৰহাদ আলীয়ে। ৰাজ্যিক মৰ্যাদাৰ তেওঁক জনোৱা হ'ব শেষ বিদায় আৰু ইতিমধ্যে তেওঁক নশ্বৰ দেশ লৈ আৰম্ভ হৈছে শোক সমদল। মুখ্যমন্ত্ৰীৰ উপৰিও বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া, কংগ্ৰেছৰ সভাপতি ভূপেন শইকীয়া, সাংসদ আব্দুল খালেক,
মন্ত্ৰী কেশৱ মহন্ত আদিকে বৰপেটা গৈ তেওঁক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। আগবাঢ়িছো আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো লৈ। দৰ্শকসকল, দেৱালীৰ আগমুহূৰ্তত বিহাৰৰ ৰাজধানী পাটনাত সংঘটিত হৈছে এক ডাঙৰ দুৰ্ঘটনা। যোৱাকালি গংগা নদীত এখন নাও ডুবি যায় আৰু এই নাওখনত মুঠ 21 জন লোক আছিল, যাৰ ভিতৰত 15 জন লোকক স্থানীয় ডুবাৰুৰ সহায়ত উদ্ধাৰ কৰা হৈছে। অন্যহাতে 6 জন লোক সন্ধানহীন হৈ আছে। নিব পৰা মতে 12ৰ পৰা 13 জন লোক গংগাৰ পানী ল'বলৈ নাওখনত বহি আছিল আৰু স্থানীয় লোকৰ সহায়ত তেওঁলোকক আন এখন নাওৰ পৰা উদ্ধাৰ কৰা হৈছে। এই মুহূৰ্তত দিবলৈ লৈছো আজিৰ সন্ধিয়াৰ শেষৰ খবৰটো। দৰ্শকসকল, সকলোৰ বাবে জানিবলগীয়া খবৰ। এটা ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডত ভস্মীভূত হৈ পৰিছে এটা বাসগৃহ। যোৱাকালি নিশা দুলীয়াজানৰ বাদৈ পাঁচালিত এক নিশা ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। বাদৈ পাঁচালিৰ 2 নং কেৰকনি গাঁৱত এই অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হৈছে। ঘৰত কোনো নথকা অৱস্থাত নিশা দাও দাওকৈ জ্বলি উঠে বাসগৃহটো আৰু অগ্নিকাণ্ডটোৰ ফলত বৰমা গগৈ নামৰ লোকজনৰ লাখ লাখ টকা জুইত জাহ গৈছে আৰু এই বাসগৃহটোৰ লগতে ব্যক্তিজনৰ ভঁৰালটো জুইত বিয়পি পৰিছে। পৰৱৰ্তী সময়ত অগ্নি নিৰ্বাপক বাহিনী খবৰ দিয়া হৈছে আৰু এই অগ্নি নিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ কেইবা ঘণ্টাৰ প্ৰচেষ্টাৰ অন্তত জুই নুমুৱাবলৈ সক্ষম হৈছে। অগ্নিকাণ্ডটোৰ ফলত বহুতো মূল্যৱান সা সামগ্ৰীৰ ক্ষতি হয় বুলি জানিব পৰা গৈছে। দৰ্শকসকল, এই ভিডিঅ'টোৰ মাধ্যমেৰে আজিৰ সন্ধিয়াৰ এইকেইটা খবৰ চমুকৈ আপোনালোকৰ আগত দিবলৈ চেষ্টা কৰিলো। দৰ্শকসকল, যদি আপোনালোকে ইউটিউবত চাই আছে তেন্তে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি আপোনালোকে ফেচবুক পেজত চাই আছে তেন্তে ফেচবুক পেজটো লাইক আৰু ফলো কৰিবলৈ নাপাহৰিব। ধন্যবাদ।